हेलो बंधुসকল আপোনালোক কেনে আছে আশা কৰো ভালে আছে তো বন্ধুসকল আজি আপোনালোক লৈ আহিছো এটা অতিকৈ হেল্পফুল এন্ড ইনফরমেটিভ ভিডিও সো ভিডিওটি অলপ স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্ট লৈকে চাই থাকক আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে 11টাকৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি চৰকাৰী চাকৰিলৈ মুঠ 11টাকৈ বৃহৎ ঘোষণা কৰিছে আৰু এই ঘোষণাত কি আছে তাৰ তথ্য আজি আপোনালোকৰ মাজলৈ লৈ অহাৰ চেষ্টা কৰিছো 6 পৰা 7 মাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব 1 লাখ নিযুক্তি সরকারি চাকরি বিচাৰি থকা সকলৰ বাবে ভাল খবৰ লৈ আহিছে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰ্তমানলৈকে 38983 গৰাকীক দিয়া হৈছে নিযুক্তি আৰু 6 পৰা 7 মাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব 1 লাখ চাকৰি 2 লাখ লৰা ছোৱালীক নতুনকৈ আত্মসংস্থাপনৰ পথ প্ৰশস্ত কৰিব বুলি জনাইছে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মাহৰ পৰা অৰ্থাৎ অক্টোবৰ মাহৰ পৰা 1250 টকাকৈ লাভ কৰিব অৰুণোদয় আঁচনি হিতাধিকাৰীয়ে আগতে 1000 পাইছিলে এতিয়া পাব 1250 টকা প্ৰতিটো বিধানসভা সমষ্টিত নতুনকৈ 7000 লোকক অন্তৰ্ভুক্ত কৰা হ'ব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেশন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ দিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আগন্তুক 6 মাহৰ ভিতৰত নতুনকৈ 50 লাখ লোকে লাভ কৰিব ৰেশন কাৰ্ড আৰু এই কাৰ্ডৰ জৰিয়তে বিনামূলীয়া চাউল লাভ কৰিব হিতাধিকাৰীয়ে অৰ্থাৎ এই লোকসকলৰ বাবে ভাল খবৰ লৈ আহিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৰেশন কাৰ্ড থকা লোকসকলে লাভ কৰিব প্ৰধানমন্ত্ৰী আয়ুষ্মান কাৰ্ড আৰু ইয়াৰ জৰিয়তে বছৰি 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ'ব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাজুলীবাসীৰ বাবে নতুন দলঙৰ কথা উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে লক্ষীপুৰ আৰু মাজুলী সংযোগী দলং হ'ব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শৰাইঘাট ৰেল আৰু পথ সংযোগী দুখলপীয়া দলং নিৰ্মাণ কৰা হ'ব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই দলং নিৰ্মাণ কৰোতে 1000 কোটি টকা খৰচ কৰিব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ইয়াৰ লগে লগে জামুগুৰিৰ পৰা কলিয়াবমৰালৈ ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ নিৰ্মাণৰ কথাও জনাইছে কাজিৰঙাৰ ওচৰত 32 কিলোমিটাৰ এলিভেটেড কৰিডৰ নিৰ্মাণ কৰা হ'ব বুলি জনাইছে অসমৰ প্ৰতিখন উচ্চ মাধ্যমিক বিদ্যালয়ত 3 কোটি টকাৰ অনুদান আগবঢ়াব প্ৰতিখন হাই স্কুলক আদৰ্শ হাই স্কুললৈ ৰূপান্তৰ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে উল্লেখ কৰিছে আৰু নৱেম্বৰৰ পৰা আৰম্ভ হ'ব মিছন বসুন্ধৰা 2 যাৰ জৰিয়তে মাটিবাৰীৰ সমস্যাৰ সমাধান হ'ব চৰকাৰী ভূমিত থকা প্ৰতিগৰাকী ভূমিহীন লোকে পাব ভূমি পাট্টা এইদৰে 11টাকৈ বৃহৎ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অসমবাসীৰ বাবে জনাইছে।